ভগৱান অনেক বৰগোহাঁই আৰু এটি জাপিৰে তেখেতক সম্বৰ্ধনা জনাইছে আৰু আমি এই নামলটি আমাৰ উদযাপন কমিটি তৰফৰ পৰা আমি তেখেতৰ ঘৰত খোৱাৰ ব্যৱস্থা কৰিম গতিকে আমাৰ কুচন দাই আৰু শ্ৰীমান ঠিক হ'ব লগতে আমাৰ এই অনুষ্ঠানটো আমাৰ সুচাৰুৰূপে পৰিচালনা কৰি যাবৰ কাৰণে আমাৰ মাইক্ৰফোনটো তেখেতসকলে আগবাঢ়িছে। ঠিক আছে মানে কথা ক'লে ওলাই গৈ থাকে কি হয় আমাৰ খেতিয়কসকলৰ আপোনালোকেতো গমেই পায় দূৰৰ অৱস্থা বৰ চাউলৰ কেজি 50 টকামান হয়গৈ আমি খেতি যে কৰোঁ আমি বৰ চাউলৰ কেজি 50 টকামান হ'বগৈ আমাৰ যদি চাউলখিনি বিকা হয় তাৰবাদে খেতি কঠীয়া পৰাৰ পৰা ৰোৱালৈকে তো অসমৰ আমাৰ ধান খেতিটো এটা বেলেগ ধৰণৰ পৰ্যায়লৈ নিবলৈ আমি অনাগত দিনত প্ৰয়াস কৰিব লাগিব দেই এবাৰ জোৰকৈ হাত চাপৰে আৰু মোক ভাল লাগিলে এইটো হেৰি দিয়াৰ কাৰণে নিতুলে গান গাই থাকক ভাল লাগিব এটা মই গান এটা গাই থৈ গৈছোঁ দিয়ক অথনিৰ পৰা কৈ আছে এইটো ঢুলীয়াটো লাগে মোক এতিয়া দি বিহু এটা গাই থৈ যাওঁ দেই নিতুলে গাবলৈ নাই ন